Hello guys, assamhealthsupport YouTube চেনেললৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো। বন্ধুসকল, আজি আপোনালোকৰ লগত আলোচনা কৰিম হৃদৰোগ অৰ্থাৎ হাৰ্টৰ ট্ৰাবল থকা লোকসকলৰ বাবে জানিবলগীয়া বহুতো মূল্যৱান কথা। তো বন্ধুসকল, যদি আপোনালোকে আমাৰ আসাম হেল্থ সাপোৰ্ট ইউটিউব চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰি ল'ব। কিয়নো ইয়াত স্বাস্থ্যৰ লগত জড়িত সকলো ধৰণৰ বাৰ্তা আমাৰ চেনেলটোৰ যোগেদি আপডেট দি থকা হয়। তো বন্ধুসকল, এতিয়া জানো আহক হৃদৰোগ সম্বন্ধে জানিবলগীয়া বহুতো মূল্যৱান কথা। পোনপ্ৰথমে বিশ্বত হৃদৰোগত বলি হৈ বহু লোকৰ মৃত্যু হয়, তথাপি ইয়াক প্ৰতিৰোধ কৰিব পাৰি। অলপমান সময় দিলে আৰু অলপমান কষ্ট কৰিলে আপুনি হৃদৰোগৰ পৰা সুৰক্ষিত থাকিব পাৰে। ধপাতজাতীয় দ্ৰব্য সেৱন, অস্বাস্থ্যকৰ খাদ্যাভ্যাস আৰু শাৰীৰিক শ্ৰমৰ অভাৱে হৃদৰোগৰ সম্ভাৱনা বঢ়াই তোলে। আজিকালি দিনক দিনে নিচাজাতীয় আৰু ধপাতজাতীয় পদাৰ্থৰ সেৱন বাঢ়ি গৈছে। যদিহে নিচাজাতীয় আৰু ধপাতজাতীয় পদাৰ্থৰ সেৱন বাদ দিয়ে, তেতিয়াহ'লে ততালিকে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পায়। প্ৰতিদিনে কমেও 30 মিনিট শাৰীৰিক পৰিশ্ৰম কৰিলে হৃদৰোগৰ পৰা বাচি থাকিব পাৰি। প্ৰতিদিনে কমেও 2 পৰা 5 বাৰ ফল-মূল আৰু শাক-পাচলি খালে আৰু প্ৰতিদিনে নিমখৰ ব্যৱহাৰ কমাই আনিলে হৃদৰোগৰ পৰা বাচি থাকিব পাৰি। উচ্চ ৰক্তচাপ মানে হাই ব্লাড প্ৰেছাৰ, ইয়াৰ কোনো উপসৰ্গ নাথাকে, অথচ ইয়াৰ বাবে হঠাতে হৃদৰোগ হ'ব পাৰে। সেইবাবে ৰক্তচাপৰ নিয়মীয়া পৰীক্ষা কৰা উচিত। অসমতো লাহে লাহে ডায়েবেটিছ ৰোগীৰ সংখ্যা দিনক দিনে বাঢ়ি গৈছে। ডায়েবেটিছ ৰোগৰ বাবে হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়। আপোনাৰ যদি ডায়েবেটিছ হৈছে, তেন্তে ৰক্তচাপৰ নিয়মীয়া পৰীক্ষা কৰা উচিত আৰু তেজত চেনিৰ মাত্ৰা কমাই ৰাখিব। আৰু আমাৰ শৰীৰৰ ওজনৰ সৈতেও হাৰ্ট এটেকৰ লগত ওতঃপ্ৰোতভাৱে সম্পৰ্ক আছে। শৰীৰৰ ওজন বৃদ্ধি হোৱা লোকৰ হাৰ্ট এটেকৰ সম্ভাৱনা বেছি। সেইবাবে শৰীৰৰ ওজন নিয়মীয়া কৰি ৰখা উচিত। তাৰ বাবে দৈনিক শাৰীৰিক ব্যায়াম আৰু স্বাস্থ্যসন্মত খাদ্য খাব লাগে। যদিহে আপোনাৰ চুগাৰ আৰু প্ৰেছাৰ দুয়োটাই আছে, তেতিয়াহ'লে নিজৰ যতন লওক আৰু অলপতে কৈ অহাৰ দৰে এক্সাৰচাইজ আৰু নিয়মীয়া তেজৰ পৰীক্ষা কৰি সুস্থ থাকক। আৰু যদিহে কেনেবাকৈ হাৰ্ট এটেক হয়, তেতিয়াহ'লে ততালিকে চিকিৎসা গ্ৰহণ কৰক। গতিকে বন্ধুসকল, হাৰ্ট এটেক সম্বন্ধে ইমানখিনি কথা আপোনালোকক অৱগত কৰিলোঁ। নেক্সট ভিডিঅ'ত হাৰ্ট পেচেণ্টে কেনেকুৱা ধৰণৰ খাদ্য খাব লাগে তাৰ বিষয়ে আলোচনা কৰিম। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে, তেন্তে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু লগতে থকা ছাবস্ক্ৰাইব বটনটো ক্লিক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।